পৰিকল্পনা চলি থাকিব আকৌ পোষ্ট ওলাব অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে আৰু এই ল'ৰা গোটেই বুলি নিবনুৱা নহয়তো ক'ৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে বহুত ল'ৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰাও পৰীক্ষা দিব আহিছে আৰু অসমত যিটো ২৬ লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল এতিয়াতো কম্পিউটাৰাইজ কৰাৰ পিছত সেইটো ১২.৫ লাখলৈকে নামি আহিলে এতিয়া চাওক যদি অসমৰ দৰে এখন ৰাজ্যত আজি আমি ১ লাখ ১ বছৰত চাকৰি দিব পাৰোঁ অৰুণোদয় কৰিব পাৰোঁ ৰাস্তা ঘাট মেডিকেল কলেজ গতিকে ইয়াতকৈ আৰু সুস্থিৰ কি লাগেতো মই নাজানো আমাৰ মতেতো সুস্থিৰ নহয় আমাৰ মতেতো প্ৰগতিৰ পথত গৈ আছে এটা টাৱাঙলৈকে ৰেলগাড়ী চলিব এটা মিছাৰ পৰা নগাঁৱলৈকে তেজপুৰলৈকে সুৰংগৰ কাম দ্ৰুতগতিত চেংচনৰ কাম আগবাঢ়ি আছে কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰৰ কাম চলি আছে সব প্ৰজেক্টবিলাক একদম লাইনত চলি আছে মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই অৰুণোদয় চাকৰি আমিতো তেনেকুৱা বৈভৱ নাই কিন্তু অভাৱোতো মই শুনা নাই